যেতিয়া মুৰ্গী অনা হয় কেইদিনমান আপুনি কেনেকৈ ৰাখিব, প্ৰথম দিন কি ধৰণে যত্ন ল'ব, তাৰ সেইখিনিকে মই আজি দেখাম। নমস্কাৰ জনাইছোঁ মোৰ চেনেললৈ। আৰু আজিৰ কথাটো হ'ল যে প্ৰথম যেতিয়া মুৰ্গী অনা হয়, লোকেল মুৰ্গী বা যি হওক, কেনেকৈ দুদিনমান মানে কেনেকৈ ৰাখিম, কি যত্ন ল'ম, সেইখিনি আজি মই দেখাম। প্ৰথমে মই দেখাইছোঁ মানে যোৱাকালি মই লৈ আহিছোঁ, এয়া মই দেখুৱাইছোঁ বেগ। এয়া চাওক, মই যোৱাকালি লৈ আহিছোঁ 80টা লোকেল মুৰ্গী পোৱালি, আৰু এনেধৰণে ৰাখিছোঁ। আৰু কেনেধৰণে ৰাখিছোঁ বাৰু এইখিনি মই ভালকৈ কৈ আছোঁ বুজাই, ভিডিঅ'টো খালি স্কিপ নকৰাকৈ একদম শেষলৈ চাই যাওক। ফাৰ্ষ্টতে মই ঘৰটো দেখাইছোঁ, এইখিনি চাওক, মানে বেলেগ হাঁহ মুৰ্গী ইয়াত থাকেতো, গতিকে সিহঁতে যাতে ভালকৈ থাকে। আৰু চাং দিছোঁ মই, ইয়াত চাওক ধুনীয়াকৈ চাং বনাই দিছোঁ। চাং দিয়া কাৰণটো হ'ল নিগনি বহুত উৎপাত, মানে গাঁত খান্দি ৰাতিয়ে লৈ যায় মুৰ্গী পোৱালি, এনেকৈ আগতে হৈছে, গতিকে মই এনেকৈ দিছোঁ। যদি নিগনি নাই আপোনালোকে নিদিলে হ'ব। তাৰপিছত এনেধৰণে মই পেপাৰ পাই দিয়া হৈছে, এইটো আৰু সকলোৱে জানেই। তাৰপিছত বাকী চাওক ধুনীয়াকৈ খাই আছে, আধা দানাবিলাক খাই আছে সিহঁতে। আৰু পানীত কি ঔষধ কি দিয়ে মই এইখিনিও কৈ আছোঁ। আৰু ইয়াত সিহঁতে চাওক গৰম দিছে যে পানী খুব খাই আছে, পানীত ORS মিলাই দিছোঁ। আৰু প্ৰথম অৱস্থাত ইহঁতক এইটো দানা খুৱাইছে, প্ৰি ষ্টাৰ্টাৰ, একদম 1 নম্বৰ সৰু দানাটো, সৰুটো এইটোৱে খুৱাব আপোনালোকেও, বেলেগ বস্তু নোখুৱাব কেইদিনমান। তাৰপিছত চাওক পূৰা দৌৰি আছে, খেলি আছে সিহঁতে পূৰা। আৰু সিহঁতক যিমান পাৰি খোলা নিচিনা জেগাত, মানে অকণমান হাৱা বতাহ অহাৰ কাৰণে জেগাত ৰাখিব লাগে। এয়া মই হাৱা বতাহ আহিব ধুনীয়া, সেইকাৰণে এইখিনি জেগাত লৈছোঁ। আৰু এটা লাইট দি দিছোঁ, বাল্ব এটা 100 ৱাটৰ, কাৰণ তাপটো অলপ পাই থাকিব লাগে, যিহেতু সৰু পোৱালি। এনি টাইম জ্বলা নথওঁ, ৰাতি জ্বলাওঁ। তাৰপিছত ঔষধৰ কথাটো কৈ আছোঁ। যদি লোকেল মুৰ্গী ঔষধৰ কথা কওঁ, তেতিয়াহ'লে ইমান ঔষধৰ দৰকাৰ নাই। ঔষধৰ এই 3টা বস্তু চাই লওক। এইটো লেকজিন পাউডাৰ, এইটো মানে 2-3 দিনৰ পিছত, যোৱাকালি আনিছোঁ মুৰ্গী, গতিকে আজি নিদিওঁ, কালি মানে দিম। এইটো আধা চামুচমান, মানে এনেকুৱা 2-1 লিটাৰ পানীত এনেকৈ মিলাই দিম। আৰু ORSটো এতিয়া দি আছোঁ বৰ্তমান, এইটো ORS চাই লওক। আৰু এইটো হ'ল ভিটামিনটো দিম লাহেকৈ, ORSটো এতিয়া দি আছোঁ। তাৰপিছত এইটো মানে বেমাৰ চেমাৰ নহ'বৰ কাৰণে যিটো এইটো দিয়া হয়, এইটো দিম। এইখিনিয়ে। আৰু এতিয়া চাওক ধুনীয়াকৈ সিহঁতে আধা দানাবিলাক খাই আছে আৰু পানী খাই আছে, মানে দৌৰি আছে। আৰু মুৰ্গী পোৱালি প্ৰথম অৱস্থাত ল'বলগীয়া মেইন সাৱধানটো হ'ল, মানে কামটো হ'ল, সিহঁতে মানে থুপ খাই যায়তো, গতিকে বাৰে বাৰে সিহঁতক চাই থাকিব লাগে। আৰু মানে যেতিয়া থুপ লাগি যায় এক জেগাত, তেতিয়াহ'লে মানে অলপ আঁতৰাই দিব লাগে। মানে সিহঁতে কি হয়, তলত যিকেইটা সৰু পোৱালি থাকে, দুৰ্বল পোৱালি থাকে কিছুমান, সেইবিলাক মানে মৰি যায়। গতিকে এইখিনি যদি আপুনি সাৱধানতা ল'ব পাৰে, তেতিয়াহ'লে লোকেল মুৰ্গী ইমান নমৰে, মানে মৰ্টেলিটিটো কম হয়। আৰু দানা পানী এনেকৈ যদি ঠিকমতে দি থাকে, বাছ ব্ৰইলাৰ তুলনাত, কয়লাৰ এইবিলাক তুলনাত মানে সিহঁতৰ বেমাৰ খুব কমেই। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আৰু যদি আপোনালোকে পুহিব বিচাৰে লোকেল মুৰ্গী, তেতিয়াহ'লে পুহিব পাৰে। এয়া চাওক, ইমান কষ্ট নহয়, যিহেতু সিহঁতৰ বেমাৰ চেমাৰ অলপ কমেই হয়, গতিকে ভালদৰে ঔষধ পানী দানা দি থাকিলেই হ'ল। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু এইখিনি মুৰ্গীৰ আপডেটখিনি মই জনাই থাকিম, কালি পৰহি এনেধৰণে ভিডিঅ' আকাৰে জনাম। আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে আপডেটখিনি গম পাই থাকিব। গতিকে আজি ইমানেই আছিল। বাই বাই, পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম।